গাইজ আজি ৰাতিপুৱা ওলালোঁ গা ধুবলৈ। তো মই নাদলৈ গৈ আছোঁ। আমাৰ ইয়াৰ পৰা ডঙাটো দূৰ হয়, সেয়েহে মই নাদতে গা উঠিম। যি ৰাতিপুৱা উঠি মানে গা উঠিব লগা হৈছে। তো মই নাদত আহি গা উঠিব আৰম্ভ কৰিলোঁ। মানে গা উঠি আছোঁ মই। গা চা ধুই উঠি এতিয়া বৰ্তমান মই যাম। ক'ত যাম আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো, তেহে গম পাব। অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো বলক আগলৈ। আৰু ইপিনে মই গাৰ ধুই উঠি জেকেটটো কান্ধত লৈ এতিয়া গৰম ভাৱ হৈ আছে, যিহেতু মানে গা ধুই উঠিলোঁ। এতিয়া যাব ওলাইছোঁ। ইপিনে আছে ধ্ৰুৱজ্যোতি আৰু ইপিনে আমি দুয়ো গৈ আছোঁ বৰ্তমান। তো গাইজ আপোনালোকক জনাই দিওঁ আমি ক'ত গৈ আছোঁ। মানে যোৱাকালি ভোগালী উৰুকা আছিলে, তাত আমি খানা খাইছিলোঁ। আমি তাত গৈ আছোঁ মানে। তো ফাইনেলি আহি পালোঁ খানা খোৱা জেগালৈ। আজি হৈছে ভোগালী বিহু। তো আৰু মোৰ ফালৰ পৰা ভোগালী বিহুৰ সকলোলৈকে শুভেচ্ছা থাকিল। আৰু ইপিনে আজি ভেলাঘৰ জ্বলাব। তো তাত গৈ আছোঁ আমি। সকলো গাঁৱৰ মানুহে আহিছে চাবলৈ, ভেলাঘৰ জ্বলোৱা চাবলৈ। তো আগলৈ চাই থাকক ভিডিঅ'টো। আৰু এইফালে কিবা কয় আপোনালোকক। আৰু এইপিনে ফুটকা জ্বলাই দিছে। আৰু এইপিনে ভেলাঘৰ জ্বলাব আৰু ঘূৰি আছে ভটা লৈ। আৰু ইপিনে চাকি ধূপ জ্বলাই আছে আৰু সেয়া ল'ব। সেয়া লোৱাৰ পিছতে জ্বলাই দিব ভেলাঘৰ। আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। গাইজ এয়া প্ৰথমটো ভেলাঘৰ জ্বলি গ'ল। এতিয়া দ্বিতীয়টো ভেলাঘৰ জ্বলাব। গাইজ ইপানে আৰু দুয়োটা ভেলাঘৰ জ্বলি চাই হৈ গ'ল। আৰু আমি বিহু খাব আহিলোঁ লগ এজনৰ ঘৰত। আৰু ইপানে আমি বহি পিঠাৰ লগত চাহ খাই আছোঁ। এইজন লোকৰ ঘৰত আছোঁ। আৰু আমাক ইপানে ওলাই দিছে তেল পিঠা, জন পিঠা আমি খাই আছোঁ এতিয়া। তো গাইজ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব।